গাঁও সোমোৱা আৰু ওলোৱা এখন কমিশ্যন বনাই দিছিল বিটিআৰৰ অধীনত এই বিটিআৰৰ অধীনত যিখন চুক্তি হৈছিল বিটিআৰ চুক্তি সেই বিটিআৰ চুক্তিৰ জৰিয়তে যিখিনি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু সংগ্ৰামীসকলৰ মাজত চুক্তি হৈছিল সেইখিনি ইমিডিয়েটলি যদি ইমপ্লিমেণ্ট হয় মানে ম্যাক্সিমাম বিষয় ইমপ্লিমেণ্ট হোৱা নাই যিবিলাক ওভাৰঅল ডেভেলপমেণ্টত লাগে উপাধ্যক্ষ মহোদয় আপোনালোকে চুক্তিখন মোৰ হাতত আছে এটা এটাকৈ গাই দিবলৈ আপুনি সময় নিদিব হঠতে আপুনি উপাধ্যক্ষ বুলি নাম আছে আজি অলপ আগতে কলেজ চৰকাৰীকৰণ সম্পৰ্কে বক্তব্য ৰাখা হৈছে কলেজ চৰকাৰীকৰণৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বিটিসি চৰকাৰে যেহেতু এইটো বিটিসি সাবজেক্ট হৈছে এইটো চৰকাৰীকৰণ কৰিব পাৰে মই মাত্ৰ 3 দিন আগতে আৰটিআইৰ এখন মই কাগজ পালো আৰু মোবাইলতো পালো টিভিটো পালো যে 10খন কলেজ চৰকাৰীকৰণ কৰা বুলি কৈছিলে সেই 10খন চৰকাৰীকৰণ কলেজৰ কোনো আত্তা পাতা নাই এই সরকার যদি তেওঁলোকে সরকারিকরণ কৰিছিল রাজ্য সরকারের লগত যোগাযোগ কৰি ইমিডিয়েটলি হ'ব লাগে 26খন কলেজৰ ভিতৰত আৰু নতুনকৈ 10খন কলেজ লোৱা বুলি কৈছে তাৰ মানে 6খন বাকি থাকিব 20খন হ'ব যদি সেইটো হয় তেতিয়া বিটিসিৰ কাৰণে এডুকেশন ডিপাৰ্টমেন্টত এটা মাইলৰ ক্ষতি হ'ব 20খন কলেজ হ'ব কিন্তু আৰটিআই পোৱা মতে যদি এই কলেজ বিলাক মাত্ৰ নাম মাত্ৰ লৈ থৈ দিলে 2-3 বছৰ তেনেকেই কোনো টকা পইচা বা তেওঁলোকে একো পোৱা নাই বা কোনো যোগাযোগ লেটাৰ তেওঁলোকে পোৱা নাই মই বিচাৰিম overall developmentor karone 6 schedule ei education department higher education to hoy koribo please conclude moi akhara kinchu